মানে মায়ে আমাৰ এইবিলাক আজিও পিঠা বনাই আছে। এটা হৈছে বিটৰ পিঠা নাৰিকলৰ, আৰু এইটো হৈছে গাজৰৰ পিঠা। গাজৰটো কালাৰে নাহিল নামা কম হৈছে গাজৰৰ ৰস। নহয় গাজৰ আনি তিলৰ ইলা এবাৰ মই এখন বনাই চাম। আমাৰ সৰু মনুৱে পিঠা বনাব লাগছে, শিকবা লাগছে। উৰুকাৰ পিঠা এই বানাই আছে। কেমাটাত দেখি চাপি হৈছে মানে হৈছে পিঠা ইমান দেখান। ববাই পিঠা বনাইছো দে মই। তাই শিকবা লাগব। সেইদুখান আহে চাইটৰ এইখান হৈছে সেইখান আইতাৰ্থ। হ'ব দে কনকেতে বোলে তিলপিঠাও ধুই সেনে কৰি খাবা নৰে। পিঠা বনাইছো দেই। বিহু আহিল, মেজিৰ জুয়ো জ্বলিল, মেজিৰ জুয়ো